हे गाइस वेलकम बैक टू माय न्यू ब्लॉग। गाइस आज का ब्लॉग काफी दमदार काफी मजेदार होने वाला है, क्योंकि गाइस आज का वीडियो में आज का ब्लॉग में बहुत बड़ा एक सरप्राइज है जो आप लोगों को मैं देने वाला हूँ। और आज का ब्लॉग होगा टमटम ब्लॉग। और जो है टमटम लेके आया हूँ, नया टमटम लेके आया हूँ। यहाँ पे एक लोगो लगाया है मामू ने, जो यूट्यूब लोगो लगाया है NK01 BNC ब्लॉग। तो गाइस आप लोग ये चैनल को सब्सक्राइब कर दीजिएगा और देखिएगा, और काफी मजेदार वीडियो होने वाला है। गाइस आप लोग वीडियो में बने रहिए, काफी मजा आने वाला है। चलिए वीडियो करते स्टार्ट। এবালা সারিকা কেনেকা সারিকা বহুত দিনৰ মূৰত আজি দেৱা সিজন দিব লাগিব পাৰ্টি, কিয় 10K কমপ্লিট হৈ গ'ল। এইটো কাৰণটো খাস পাৰ্টি এটা স্পেশালি লাগিব তাৰ ওচৰত। গাইস আপোনালোকে ক'ব কমেন্টত পাৰ্টিটো কেনেকুৱা হ'ব লাগে। মই পাৰ্টি দিলে হ'ব জানো? সাৰিকা চেনেলৰ মনিটাইজ হৈ গ'ল, সাৰিক ব্লগছ বুলি আছে, আপোনালোকে ইয়াত চাব। বৰ্তমান এতিয়া আহিছো আমাৰ বিছনা চাৰি টু হুইলাৰ দোকানত। ফাৰ্ষ্টতে মানে দাদা টমটম যিহেতু নতুনকৈ কিনিছে, টমটমত এতিয়া লগাই ল'ব লাগে ইউটিউবৰ চিম্বলটো আৰু লগতে দাদা চেনেলৰ নামটো, তাৰপিছত বাকী ধামাকাবিলাক হৈ থাকিব। বৰ্তমান সেইফালে চাওক NK BNC ব্লগ সেইফালে লগাই দিলে এনকেদাই। আৰু চাগে আমাৰ বিশ্বনাথ চাৰিআলিত চাগে প্ৰথম এইখনেই টমটম হ'বলৈ গৈছে চাগে। মই লগাই আছো দেখা নাই আমাৰ চাৰিকা লগাইছে কিন্তু এনকেদাৰ গাড়ীত, কিন্তু বিশ্বনাথ চাৰিআলিত চাগে এখনেই প্ৰথম টমটম যি ইউটিউবৰ লগত থকা। আৰু এতিয়া মানে তামাম লাগিছে, কিন্তু তামাম লোক এটা আহিছে কিন্তু দে বৰ্তমান এইটোতো লগোৱা হ'লেই। আৰু আমাৰ চাদিকদাৰ মানে আৰু এটা আইডিয়া আহিলে যে ইয়াত যেতিয়া টমটমত মানে কাষ্টমাৰ বহিব তেতিয়া বহি বহি এইটো দেখাব, কিন্তু ইয়াত ইউটিউবৰ লগত এটা লগাব লাগিব। পিছত এই মালটো মানে ডেমেজ গৈছিলে, সৰু হৈ গ'লতো, তাৰপৰা দাদা মানে পচন্দ হ'ল, পেলাই দিছিলে, তাৰপিছত ধুনীয়াকৈ ইয়াত লগাই দিলে। এতিয়া মানে টমটম সঁচাকৈ অন্য লেভেল হৈ গৈছে। আৰু কেইদিনৰ পিছত দাদা ইয়াত জয় অসমলৈ ডাঙৰকৈ লগাই দিব। চাদিকদা কেনেকুৱা লাগিছে গাইস আপোনালোকে কমেণ্টত জনাই দিয়ক, কমেন্টত ধুনীয়াকৈ আপোনালোকক কৈ দিব কেনেকুৱা লাগিছে বস্তুটো। মজা না? ओके समझ रहे हैं ना आप? लेकिन सुन के अच्छा लगा। বৰ্তমান চাদিকদাৰ এটা গানে গান শুনি আছে। চাদিকদাৰ চাগে সেই গানটো আগতে শুনি শুনি বেকআপ হৈছিলে চাগে ন? তেনেকুৱা কোনো টেনচনৰ কাম নহয়। একচুৱেলি কি যিকোনো এটা নতুন বস্তু আহিলে যে এইটো মজা এটা বেলেগ থাকে। যেনেকে এতিয়া আমি নতুন নতুন ইউটিউবাৰ হয়, গতিকে আমাৰ এটা মজা বেলেগ থাকিব বা আমাৰ ভিডিঅ' বেলেগে চাই পেলাই এটা মনোৰঞ্জন ল'ব বেছিকে। अच्छा हमको सिखा रिया है। तो रुको जरा सबर करो। গতিকে সলমান আলী বুলি যোনজন ছিংগাৰ আছে তাৰ গানকেইটা আপোনালোকে শুনিব। বৰ ধুনীয়া ধুনীয়া গান গাইছে তেখেতে, সেইকাৰণে গানকেইটা শুনি ভাল লাগে। তেনেকুৱা কোনো নাই समझ रहे हो आप? আৰু তেনেকুৱা কোনো গাৰ্লফ্ৰেণ্ডো নাই। আৰু গাৰ্লফ্ৰেণ্ড যোনে বনাইছে তাৰ নিচিনা বৰবাক মানুহ নাই। এইটো মজা দিলে চাদিকদাৰ, এইটো চবৰে গান লাগিব, চবৰে গান। বৰ্তমান গান পুৰা এইটো ভিউ চাওক, আৰু এইফালে চাওক এক আগফালে ইউটিউব চেনেলৰ নাম গো গাইছ। देखो गोल खाओ और हीरा बन जाओ। यहाँ पे देवाशीष भी है और सादिक ब्लॉग है। देखिए सादिक ब्लॉग का चैनल को सब्सक्राइब नेक्स्ट लेवल पे लेके जाइए। और ये देखिए NK01 BNC ब्लॉग, जो मतलब पूरा 5000 टमटम है हमारा चैरली में। किसी में भी ये लोगो नहीं है, हमारा पहला टमटम है। तो इसमें आप लोग ये देखिए और यहाँ पे आप लोग कमेंट करके बताइए कैसा लगा, और सब्सक्राइब चैनल को जरूर कीजिएगा। ये बड़ी अच्छी बात कही आप। हमारा विश्वनाथ चाइल्ड का जो टॉप यूट्यूबर है वो मेरे साथ में है फिलहाल, और NK01 वो भी है मेरे साथ में। तो यहाँ पे देखिए देवाशीष भाई। देवाशीष গাইছ মই বাৰু হিন্দীত নকওঁ, মই যিহেতু অসমীয়াত ভিডিঅ' বনাওঁ। চাদিকদাৰ একদম পুৰা ধুনীয়াকৈ লাগি আছে, ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক। বহুতে কৰিছে কিন্তু বহুতে কৰিছে আৰু কৰি থাকক। আপোনালোকৰ হেল্প লাগে, বহুত ডাঙৰ ডাঙৰ হেল্প লাগে। আপোনালোকে ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। গাইছ এতিয়া টমটমৰ ভাড়া মাৰিছে, ভালে কাষ্টমাৰ এটা উঠাই লৈছো। বলক আমাৰ বিশ্বনাথ চাৰিআলি 5000 টমটমৰ ভিতৰত এইখনে এখন প্ৰথম। আৰু বোলে এইবাৰ ড্ৰাইভিং কৰিব আমাৰ চাদিকদা আৰু চলি নে কি কয়? বলো এনেকে এটা ছোৱালী পঠাব আহিছিল কিন্তু দেই, ইয়াত ছোৱালী পঠাব আহিছে। ছোৱালী আজিকালি নাই। चादिकदा बिया से बना है। तो फिलहाल मैं नया टमटम चला रहा हूँ, आप लोग देख सकते हैं यहाँ पे नया टमटम लेके निकला हूँ, क्योंकि नया टमटम का मजा ही अलग है। कोई भी चीज नया हो तो मजा ही अलग होता है। क्या सीन है? এবাৰ উদয় ছোৱালী ছোৱালী চাই কাপোৰ আজৰি। নমস্কাৰ, মই হেৰি ইয়াৰ কাষ্টমাৰ হয়, মই এইবিলাকত নাই বাৰু। गजब बेइज्जती है।
কাস্টমার এফালে এনকে বিএনসি ব্লগ ও গাইস এইটো ব্যাগ চলে ভিডিও সব পুরো বানাবে এটা চলো গাইস চলো तो है गाइस अभी हम लोग फिलहाल टमटम में पूरा एंजॉय कर रहे हैं और टमटम चला रहा है। ये देख सकते हैं मैं टमटम चला रहा हूँ। और गाइस आज मैं आप लोगों को बहुत दिखाया, एंजॉय किया, बहुत एंजॉय किया। कैसा लगा कमेंट में जरूर बताइएगा गाइस। बहुत सरप्राइज दिया आप लोगों को, कैसा लगा गाइस। तो आज का वीडियो यहीं पे खत्म करेंगे और एंकर 01 BNC ब्लॉग का जो लिंक है वो मैं डिस्क्रिप्शन में दे दूंगा, तो आप लोग देखिएगा। तो आज का वीडियो यहीं पे खत्म करते हैं। बाय बाय।